হাজাৰ চিৰাং আৰু বাক্সা বা ওদালগুৰি বা ভেৰগাঁও হিচাপে ইয়াত আজি কচুগাঁও পালন কৰা হৈছে আৰু মই ইহঁতৰ লগত এই মঞ্চত একেলগে কথা পাতিবলৈ পাই মই মনটো ভাল লাগিছে। মুঠতে বিকলাংগ হিচাপে চৰকাৰীভাৱে যিখিনি ফেচিলিটি পাব লাগে ইহঁতে ডিপ্ৰাইভ হৈ আছে বুলি আমাক জনাইছে। কিন্তু আগৰ BTC আমাৰ চৰকাৰ থকা সময়ত BTC অঞ্চলত যিমান বিকলাংগ আছে সবেই ভাল সুবিধা পাইছিলে। কিন্তু এই প্ৰমোদ বড়ো চৰকাৰৰ দিনত বিকলাংগ হিচাপে ডিসেবল হিচাপে যিখিনি ফেচিলিটি পাব লাগে ইয়াত ডিপ্ৰাইভ হৈছে বুলি ইহঁতে আমাক জনাইছে। মুঠতে আমি যদি ভগৱানে বা ঈশ্বৰে বা আল্লাহে যদি মৰম কৰে 2025 যেতিয়া চৰকাৰ আহিব আমি কথা দিছোঁ যে ডিসেবল পাৰ্চন হিচাপে যিখিনি চৰকাৰী সুবিধা পাব লাগে ইয়াত আপোনালোকে ডিপ্ৰাইভ নহ'ব। চাকৰি ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰত যিখিনি ফেচিলিটি আছে কোটা আছে এই কোটা হিচাপে ডিসেবল পাৰ্চনসকলে এইটো আমাৰ দিনত আগতো পাইছোঁ আৰু ভৱিষ্যতো পাব। নাই কাম্পা বৰগয়াৰীয়ে কাম্পায়ে বিজেপি যাব বুলি ময়ো শুনি আছে ক'ৰবাত বাতৰিত বা মোবাইলত বা ছ'চিয়েল মিডিয়াত। কিন্তু মই আজিলৈকে কাম্পাক বিজেপি দলৰ কিবা টপি পিন্ধাটো মই দেখা নাই। সেইকাৰণে মই একো ক'ব নোৱাৰি আজিৰ দিনত। সুধি থাকি লাভ আছে নেকি? এইবিলাক কিয় সুধি থাকে? মই কৈছোঁ কাম্পাক আজিৰ দিনলৈকে মই গেৰুৱা দলৰ বা বিজেপি দলৰ টপি পিন্ধাটো মই দেখা নাই। হয় শুনি আছে এনেকুৱা যাব, কিন্তু যোৱা নাই যে আজিলৈকেও। এইটো মোক নুসুধিবি। এইবিলাক যদি গুচি যায় কি হ'ব এইবিলাক মোক সুধিব নালাগে, দৰকাৰ নাই। এইটো ৰঞ্জন দৈমাৰী চিফ হয় না কোনোবাই প্ৰমোদ বড়ো চিফ হয় না কোন চিফ হয় সেইটো 2025 ইলেকশ্যনত দেখা যাব। নাই ইলেকশ্যনটো আমি নিজাববীয়া খেলিব। ইয়াত কি মিত্ৰতাৰ কথা আহে? এইটো ইলেকশ্যনৰ পিছত ৰিজাল্টৰ পিছত দেখা যাওক কি হয়। সেইটো মই আজিৰ দিনত মই ক'ব নোৱাৰে। এতিয়া ইলেকশ্যন হ'ব 2025 এপ্ৰিল মাহত হ'ব লাগে। ইলেকশ্যন ৰিজাল্টৰ পিছত সেইটো কি হয় দেখা যাওক। কিন্তু আজিৰ দিনত একো ক'ব নোৱাৰে। কথা সেইটোৱে দেই।